ইমান দেৰি কেলে হ'ল আজি? আচ্ছা এইটো পদ্মাখন কৰা। সবে চকু মুদি ল'বা দেই। জিন থাক জিন থাক জিন থাক জিন থাক জিন থাক জিন থাক। ভন্টি ঐ চাহ হ'ল নে? হ'ল নে? দাদা চাহ হ'ল খাই ল। অ ভন্টি ক মনটো বৰ ভাল লগা নাই। কিয়? লকডাউন হোৱাৰ পৰা একো এটা কৰিব পৰা নাই। পইচাটো বৰ দিগদাৰ হৈছে। প্ৰথমতে তাৰপৰা এই কৰোণা সকলো শেষ কৰি দিলেও নহ'লে নাটক কৰি কেইটকামান পইচা আনিব পাৰিলোহেঁতেন। নাটকৰ বাহিৰেও অন্য কিবা এটা কৰিব পাৰি দাদা। সময় থাকোঁতে আৰু কিবা এটা কৰিব নোৱাৰ নে তই? সামাজিক দূৰত্ব মানিনো কেনেকৈ নাটক কৰি চলিবি? সেইটো হয় ভন্টি। কিবা এটা কৰিবলৈ হ'লেতো হাতত জমা টকা লাগিব। যিকেইটা আছিলে নাটক কৰি পোৱা পইচা সকলোৱেই ঘৰটোৰ লোন মাৰোঁতেই গ'ল। তাতে তোৰ বিয়াৰ কথাও আছে। দাদা তই মোৰ কথা চিন্তা কৰিব নালাগে, তই নিজৰ জীৱনৰ কথা চিন্তা কৰ। দে মই ডান্সৰ স্কুলৰ পৰা কেইটামান পইচা পাইছিলোঁ, তাৰে আজি বজাৰ কৰি আনিছিলোঁ। তাকে বাস্তৱ ঐ বাস্তৱ বাস্তৱ ঐ বাস্তৱ অঁ কোৱা এই আছে নে? আছে আহা। ইমান চিঞৰি আছো তহঁতক। আছে আছে আহা। ইয়াতে বহি আছো ইমান চিঞৰি আছো তই তুমি পঢ়াচোন, মই ভিতৰত কাম এটা কৰিম। ঠিক আছে বাৰু। ভালে আছা তুমি? আছো আছো দে। ঠিক আছে বহা। ঠিকে আছ? আছো। ঐ তোৰ একো খবৰ খাতি নাইকিয়া হ'ল যে। কি কৰি আছো ঘৰ সোমাই সোমাই? বৈ আকৌ ওলাই যাম বৈ। মন চন বেয়া হ'ল। কি হ'ল? নাটক নাই, থিয়েটাৰ নাই, হাতত পইচা পাতি নাই। সেইবোৰ টেনচন ল'ব লাগে নেকি? ব'ল না মোৰ লগত ব'ল। ক'লৈ যাবি? এ ভাই ব'ল না। বল হয় ভন্টি। চোলাটো নাই ন? দাদা চাহ বনাইছো নহয়। ঐ চাহ নাখাওঁ ঐ। শুনিছ? ঐ চাহ বেলেগ এটা খাম দে দেই। গৈ দাদা চাহ। তই চিন্তা কৰি থাকিব নালাগে বুজিছ নাই? কিবা এটা মিলাই মিলি কৰিব লাগিব। হয় ভন্টি। ভাতটো বনাই থবি সোনকালে, মই আহিছোঁ কি বেছি। ঠিক আছে হ'ব। বাই বন্দা। মোৰ লগতে লগাই দি ভাতটোকে খাওঁ নি? ঠিক আছে ঠিক আছে। তই এখন নতুন বাইক ল'লি নি? এইবাৰ লকডাউনত ব্যৱসায় ভাল মোৰ। আৰু এই পালচাৰখন চলোৱা সপোন এটা আছিলে, সেইকাৰণে লৈ ল'লোঁ এইবাৰ। ভালে কৰিলি ভালে কৰিলি। ৰ আমি যোৱাৰ আগত ফোন এটা। কালৈ কওঁ ন? এই ৰ এক মিনিট। ঐ ক'ত আছ তই? হা? হয় নেকি? ঐ এটা কাম কৰ, তই তাতে ৰৈ দে।
গৈ আছোঁ তই গোটেইকেইটা ৰৈ থাক গৈ আছোঁ আমি অঁ বল বল কালত মাৰিম তুমি বল না তই এই চাউলকেইটা দিছে বস্তুদালখন দিছে কাৰণে যিটো হৈছে খেতি কৰিছে নে খেতি সময়তে খেতিটো চাফা কৰি দিলোঁ ধানৰ বৰ্তমান চলি আছে কাম নকৰোঁ চলি আছে তই কিন্তু বৰ যুক্তিপূৰ্ণ কথা এটা ক'লি দেই এই যুক্তিপূৰ্ণ মানে আমাৰ বজাৰ আমি দখল কৰিবই লাগিব বুজিছ নাই ছ'চিয়েল মিডিয়াত অসমীয়াগিৰি চোতাই থাকি লাভ নাই অসমত থাকি অসমীয়াগিৰি কৰিব পাৰিব লাগিব বুজিছ নাই সেইটো বুজিছ আমি দেখাব লাগিব যে আমি প্ৰকৃত অসমীয়া অঁ আমি লাচিত দেশৰ মানুহ অঁ দৰকাৰ পৰিলে আমি মানুহ মাৰিবও পাৰোঁ দৰকাৰ পৰিলে আমি খেতি কৰিবও পাৰোঁ অঁ সেইটোৱে এই ইহঁতিতে আহিম বুলি কৈ যে অহা নাই তাকে দেই ইমান দেৰি লগাইছে এইটো বৰ লেজি অ' 10 মিনিটতে পামহি বুলি কোৱা মানুহ এতিয়ালৈকে আহিবহি নে এই থিয়েটাৰ কেনেকৈ খুৱাই পাওঁ বুজি নাপাওঁ বুজিছনে টিপাত পাওঁ দেই ইয়াক আগতে দেখিছ নাই ঘৰলৈ গ'লে চোলাটো পিন্ধোতে এঘণ্টা লাগে তাত ধেমালি বেজি নহয় অ' আহিছে যে নাম লওঁতে আয়ুস কিন্তু কম দীঘল নহয় এইকেইটা হে ঐ আহা ঐ মই সিহঁতলৈ চুকেখন লৈ আহিছোঁ দেই অভিনেতা মানুহ ভাই ইয়াতে বহ কালিব নালাগে তই ভাল দিবি অকে চাওঁ কম নহয় তই এখনতে বহিলি মানুহ হৈ পৰিলে তাই কিবা লগাই আছিল নেকি এনেই বহি আছে চিন্তা কৰি আছো তাকে কি চিন্তা কৰিছ কেনেকে চলিবি আৰু এই বন্ধতে এবাৰ অল্প প্ৰভাৱ পেলাইছেনে তামাম দেই একদম পাই গৈছোঁ আৰু এবাৰ তোৰতো ব্যৱসায় ভালেই চলিছে ব্যৱসায় ভাল বাৰু ভাল হ'লেও একেহে আৰু বুজিছ নাই তই আমাৰকেইটা সহায় এটা কৰ আৰু তই এতিয়া আমাৰকেইটাৰ ভিতৰত অকণমান শক্তিশালী ব্যক্তি নে কি ক বাকী তোৰ ভালেই নহয় এই বছৰটো থিয়েটাৰ নহ'বই চাগে এতিয়া থিয়েটাৰ নাটক হ'ব দেখা নাই লকডাউনে গোটেইবাৰ খাই পেলালো এক্টিং বোলো এবাৰ চাম আৰু ভাবিছিলোহে মনতে এই বাদ নেচা এতিয়া সেইবোৰ কথা পাতিম এই আচল কথা কি আচল আচল কথা মানে চা ইয়াৰ ঘৰলৈ গ'লো বাস্তৱত ইয়াৰ এতিয়াতো গম পোৱাই নাটক চাটক চলাই নাই মন চন নাই বহি আছে ঘৰতে মই একে লৈ আহিলোঁ ইয়াক ভালে কৰিলি দে লৈ আহিলি হেৰি মই ভাবিছোঁ কি গোটেইকেইটা মিলি কিবা এটা ব্যৱসায় কৰিব পাৰি নেকি তইতো ব্যৱসায় বুলিলে বৰ ভয় লাগে অ' কেলে আৰে মই ব্যৱসায় কৰা নাছিলোঁ জানো ব্ৰইলাৰ ফাৰ্ম এই দুটামান বেছ ইমান ধুনীয়াকৈ গ'ল কি সুন্দৰ লাগিছিলে পইচা পাতি ঘৰলৈ আহিছিলে হা এই ৰ ফোন এটা আহিছে দেই কোনে ফোন কৰিলে হেল্ল' এই হ'ব তোৰ লগত পাতিম ৰ এই ইহঁতি আহিছে এই কথা এটা পাতি আছে কিবা ব্যৱসায় কি এই এইবাৰ হ'ব তই কেলৈ চিন্তা কৰিছ ৰাগ বোলো হ'ল মই হ'ব থ হেৰি হ'ল বুজিছানে তাৰপিছত দুটামান বেছ বৰ ধুনীয়া গৈছিলে গৈ আছে তাৰপৰা তোক কৈছোঁ ৰাইজৰ চকু পৰিলে নহয় চকু পৰি পেলাই আমাকে ঘূৰিয়া কৰি পেলালে চা আমি অসমীয়া ল'ৰা এটা কিবা এটা কৰিলে মানে চকু পৰে হে এই মাৰোৱাৰীবোৰে গোটেই আমাৰ পথাৰবোৰ দখল কৰি পেলাই তোৰ ব্যৱসায় কৰিছে সেইবোৰত আকৌ চকু নপৰে মানুহ হে সিহঁতৰ চকু নপৰে হে আমাৰ অসমীয়াৰ যদি কিবা এটা উন্নতি হয় সিহঁতৰ চকু লাগি যায় সেই আমাৰ ঘৰ চাইডৰ মানুহ ঘৰ মোৰ ব্ৰইলাৰ ফাৰ্মখন পুৰা জিতপ চলিছিলে না জিতেন্দা জিতেই নহয় তাহে একদম ব্ৰইলাৰ গুৰৰ গোন্ধত থাকিব নোৱাৰে তাই বেছি দিলো খঙতে গোটেই ফাৰ্ম চাফা কৰি দিলো ব্ৰইলাৰ গোন্ধটোত থাকিব নোৱাৰে ৰাতি কেৰাহীত খং মংটো কৰিব পাৰে আমাৰ যে সমাজখন ইহঁতৰ যোনখন সমাজে ইহঁতক এঘৰীয়া কৈছে সেই সমাজখন আকৌ নামঘৰত চাহ মিঠাই আকৌ খাব পাৰে সেই চাহ মিঠাই ক'ৰ পৰা আহিছে মাউৰীয়া দোকানৰ পৰা আহিছে কোনে বনাইছে কি কথা কোনেও গম নাপায় সিহঁতি মাছ বুলি নাখায় জিজি বুলি খায় সেই কথাটোকে আমি এতিয়া পাতিছিলো বোলো আমাৰ পথাৰ আছে যেতিয়া আমি বজাৰখন দখল কৰিব লাগিব হয় নহয় এতিয়া আমি আচল কথাটো কওঁ কেনেকে আমি ব্যৱসায়টো আৰম্ভ কৰিব তই কচোন এতিয়া তই ব্যৱসায় কি কৰিবি কচোন মই গম পাওঁ চিন্তা কৰি থকা মানুহটোৱে নাটক কৰি থকা মানুহটোৱে বেয়া লাগে তহু কম নহয় দেই কলাকো বিষ্ণু প্ৰসাদ ৰাভাই ব্যৱসায় কৰিছিলে গম পাৱ নাই লক্ষ্মীনাথ বেজবৰুৱাই
ব্যৱসায় কৰিছিলে হা ই আকৌ লাজ কৰে হুৱালিও এই তাত ইয়াৰ মই তাকে কৈ আছো বুজিছে কি মানুহ ভাবিছে যে মই অকল নাটক কৰি আছো আৰু এইটো পাই মই হেৰি কৰি থাকিম মানে একদম মনটোক স্থিৰ কৰি ল'লে এই কিমান দিন নাটক কৰিব আৰে মুখৰ ফেচটো থকালেহে নাটক কৰিব পাৰিবি তাৰপিছত আমাৰ দৰে তই ব্যৱসায় কৰিব লাগিব এতিয়া বুজি পাইছে না তই হয় বাৰু এতিয়া তই বাদ দে সেইবোৰ কথা বাদ দে হ'ব যি হ'ব এতিয়া ব্যৱসায়টো কি হ'ব সেই কথাটো ক ব্যৱসায়ৰ এতিয়া ঘপকে তই ব্যৱসায় এটা মানে কি আমি এতিয়া 4জনে মিলি যেতিয়া ব্যৱসায় এটা কৰিম ভালকে ভাবি চিন্তি কৰিব লাগিব গম পাইছ নে মই যিমানখিনি মোৰ ঢুকি পোৱা মই কম তহঁতিও অলপ চিন্তা কৰি চাচোন কোনটো কৰিলে ভাল হয় কেনেকুৱা ব্যৱসায় কৰিম বুলি ভাবিছ চা ব্যৱসায়টো এনেকুৱা হ'ব লাগে কাৰণ আমাৰতো পইচা নাই ভাই এতিয়া পইচা ইনভেষ্টটো কম হ'ব লাগে ঠিক আছে কষ্টটো আমি কৰিব পাৰোঁ আমাৰতো একো নাই আমি কষ্ট কৰিম গাঁৱৰ মানুহ আমি কষ্ট কৰিম একো নাই সেইটো কাৰণে আমি একো চিন্তা নকৰোঁ কিন্তু তাৰ পৰা উৎপাদনটো হ'ব লাগিব কাৰণ আমাৰ চাহিদাৰ উৎপাদনৰ কথা আছে ন সেইটো হয় এতিয়া বয়স হ'ল এতিয়াও ধেমালি কৰিবলৈ বয়স নাই বিয়া চিয়াও পাতিব লাগে নহয় গম পাওঁ সেইবোৰতো আছেই হে তোৰ বিয়াখন পাতিব হ'ল আকৌ দেই বিয়া পাতিব হ'ল এতিয়া খোৱাবি কি শিলগুটি খোৱালে পকা ৰাস্তা হ'ল আইও পেডল কথা নকবি এতিয়া লকডাউনত খাই আৰু কঁঠালে দি আছে কঁঠালে পিঠাগুড়ি পুৰা দি আছে এই কঁঠালৰ কথা কৈছে নহয় কেলে কোনোবা এজনে কৈছে কঁঠাল গুটি খালে বোলে কিবা কৰোণা নাইকিয়া হয় সেইটো কাৰণে আমাৰ ঘৰলৈকে গুচি আহিবি আমাৰ গাড়ীয়ে লৈ যাব পাৰিবি কঁঠাল ব্যৱসায়টো কি হ'ব কচোন ব্যৱসায় মানে কি হ'ব এতিয়া ঘপকে যিটা ব্যৱসায় আৰম্ভ কৰিব নোৱাৰো গম পায় আৰু এটা কাম কৰ নেকি কি চা মোৰো টাউন চলি আছে সেইটো গম পায় বাইকখন লৈছো দেখুৱালো তাৰপিছত কথাটো হ'ল কি ন সেইটোৱে নহয় ন লগৰটো লগৰে এতিয়া ধৰ ইয়াৰ ওচৰলৈ গ'লে মোৰ দেখি মনটো বেয়াই লাগিব যেনেকে মন চন মাৰি আছো মই ওলাই যাওঁ আহিলো এতিয়া মই ভাবিছো গোটেইকেইটাই মিলি যদি কিবা এটা কৰিব পাৰো সেইটো বুলিয়ে ভাবিছো এতিয়া ব্যৱসায় মানে কি ব্যৱসায় কৰো সেইটো এটা চিন্তা কৰ তাকে এই মোবাইলৰ নিউজ এটা ওলাইছে চাওঁ যিটো কথা পাতি আছো তহঁতি সেইটো কথা ওপৰতে ভাল কামত আহিব হৈ যাব কাম হৈ যাব হৈ যাব মই কলো নহয় আমাৰ পিছফালে বৈ হৈ যাব মই কলো নহয় বৈ পিছফালে বৈ বৈ এইটোৱে বুজিছা নাই পুখুৰী এই তালৈকে মাতি আছে দেখিছা নাই এই ৱালখনৰ ওচৰলৈকে তাতে আমি খান্দি মেলি ধুনীয়াকৈ পাৰ চাৰ বনাই মেলি হে ইয়াত আমি হাঁহ অলপ পুহিব পাৰিম ন নে কি কওঁ ঢেৰ কিবা কিবি কৰিব হাঁহ মুৰ্গী বহুত কৰিব পাৰিম ব্যৱসায় অন্ত কি আছে হয় নাই ক তই কৰিবি নাই ক বঢ়িয়া বঢ়িয়া আমি হে ফোন এটা আহিছে দেই হেল্ল' ঐ তই ক'ৰ পালিহি বাস্তৱতৰ ঘৰ ওচৰ এই তাতে ৰৈ দে নে কি ক বাস্তৱতৰ ঘৰতে এই বাস্তৱতৰ ঘৰতে ৰৈ দে এটা ভনীক আছে ভাত চাত বনাই দিয়া বুলি কৈছে ভাত বনাই ইয়াক খুৱাই দিব হেৰি তাতে ৰৈ দে আমি গৈ আছোঁ দেই ঠিক আছে হ'ব বৈ হেৰি কওঁ আমি বাস্তৱতৰ ঘৰলৈকে যাওঁ তাতে গোটেই কথাখিনি আলোচনা কৰোঁ ভালকৈ হয় নাই বৈ ভাল হ'ব ওলাই পৰিব খানাটো তহঁতৰ ঘৰতে খাম আৰু ভনীলৈ ফোন এটা কৰি দিম বনাই তই ই অকল খোৱা ধান্দা বৈ মই তাক কৈ দিছোঁ বাৰু এই আমি কেইটামান গৈ আছোঁ 4টামানতে এটা কাম কৰচোন এই অলপ ৰুটি বনা না ভাত নহ'বা নাই তই ৰুটিকে বনাচোন 4টা গৈছোঁ ৰুটিকে বনা অঁ জল্দি কৰিবি আকৌ দেই অকণ ঠিক আছে অঁ বান্ধি পুৰা এই দেখোন আহি পোৱাহিয়ে নাই ফোন এটা কচোন ফোনিয়ে পোৱাহি মানুহ চাচোন লেজি নে কি নে নাজানো দেই গান বেলেগ লগাইছে ৰিচিভে কাৰণে প্ৰেমৰ গান হে হেল্ল' ঐ ক'ত আছ তই
এই অথনিয়া এইটো বুলি কৈ পোৱাহি নাই এতিয়ালৈকে বাস্তৱ ঘৰলৈ গ'লেগে এইটো মেথাটো গৰম হ'ল এইটো বাস্তৱ ঘৰলৈ গ'ল এইটো বাস্তৱ নহয় এই এক্টিং কৰা কেলে থিয়েটাৰত যে এক্টিং কৰে কৈ দিলে আৰু আগতে এই কৈ বুজি পাৰিলে এই তই বাস্তৱ ঘৰলৈ আমি ইয়াতে বহি আছো হা কথা পতা অঁ এই তাহাঁতৰ ঘৰ পালেগে চা তোৰ কি হ'ল আকৌ এতিয়া এতিয়া অঞ্চল মাৰি আছো যে তাকেহে ল'ৰা চিন্তা কৰিছোঁ বুজিছ পুখুৰীটো বাৰু হৈ গ'ল পুখুৰীটোতো এতিয়া বহুত টকা ইনভেষ্ট কৰিব লাগিব ডাঙৰ কৰিব লাগিব তাতে মোৰ হাতত টকা নাই টকাৰ কথা চিন্তা কৰিছ তই ভাইটিটো অসুখত বহুত টকা গুচি গ'লো তহঁতিতো জানো প্ৰত্যেক মাহে তাৰ লগত কিমান পইচা লাগে ঐ তই ভাইটিৰ কথা কৈছ মোৰ দুখবোৰ তই মনত আছে হা সেই মেট্ৰিক পাছ কৰা দিনতে সেই দেউতা ঢুকাল দেউতা ঢুকোৱাৰ পিছতে মই কিবা এটা কৰি মেলি অকণমান টনকীয়া হ'ব খোজোঁতেই সেয়া মা পৰিলে মাক এয়া 3-4 বছৰ প্ৰতিপাল কৰি আছোঁ এই কিবা এটা পইচা গোটাম বুলি ভাবোঁ আকৌ কিবা এটা হয় মানে দুখীয়া দুখ কোনোদিন নুগুছে মই কৈছোঁ নহয় তই দুইটা ৰহ মই কিবা এটা চল্ভ কৰিমতো তহঁতি এতিয়া টকা পইচাৰ কথা চিন্তা কৰিব নালাগে কি চিন্তা কৰাৰ কথা কৈছ এই এতিয়া যে আমি চাই আহিলোঁ পুখুৰীটো এতিয়া আকৌ টকা পইচাৰ কথা চিন্তা কৰিছে মই কৈছোঁ মই আছোঁ হা চা প্ৰথম ইনভেষ্টমেণ্টটো মই কৰি দিম ঠিক আছে নে যি লাগে সৰুকৈ খোলোঁ ন প্ৰথমে সৰুকৈ খোলোঁ নে কি কওঁ সেইটো ঠিকেই কৈছ আৰু চৰকাৰক আমি যিটো সাহাৰ্য দিব সেইটো যদি পিছত পাওঁ তেতিয়া যোগদান কৰি দিব তাৰ লগত কি কওঁ তই যদি সেইখিনি কৰিব বিচাৰ আমি তেতিয়া কাম কৰাত আমি কাম যি লাগে চব কৰি দিব পাৰিম কিন্তু আমি ইনভেষ্টমেণ্টত মানে নাই মই কৈছোঁ ন হয়নে মই কৈছোঁ সেইখিনি দায়িত্ব মোৰ ওপৰত এৰি দে আৰু চা লগৰটো লগৰে ন হয় বিপদৰ সময়তে যদি কামত নাহে কি কামত থাকিব এতিয়া একো টেনশ্যন তই বুজি পাৰিলে টেনশ্যন লৈ নাথাকিবি এতিয়া গম পাইছনে মই অথনি কৈছোঁ সেইটো কাৰণে মোৰ অৱস্থা পাতি একদম ভাল নহয় গম পাওঁ পঢ়াটো আৰু থিয়েটাৰত যাব নালাগে বুজিছনে আকৌ পিছলৈ বা কি দুৰ্দশা হয় কেনেকৈ জানিবি হয় নাই সেইটো দেখা যাব আৰু গাঁৱত কেতিয়াবা 2-এখন কৰি মেলি থাকিবি হে এইবোৰ এনেকৈ থিয়েটাৰত গৈ আকৌ ধ্বংস হ'ব কিবা হ'ব এইবোৰ মানে ঢেৰ খেলি মেলি পৃথিৱী এতিয়া বৰ বেয়া দিন গম পাইছ নাই আগৰ যুগ নাই আগৰ আমাৰ দেউতাহঁতৰ যুগত বেলেগ ধৰণৰ আছিলে পৰিৱেশবোৰ গম পাইছ নাই কাম কৰিছিলে খাইছিলে হে হয় নাই কওক নিজাকে কিবা এটা কৰিব লাগিব ভাবিছোঁ ভাল ফোন এটা আহিছে ৰ ঐ হেল্ল' ক'ত আছ আহিলে আহিলে সোমাই এই আছে আহিছে কোননো এই ৰ মই চাই আহিছোঁ হেল্ল' গৈছোঁ দেই এই তই বাস্তৱক চিনি নাপাওঁ ন এইটো বাস্তৱ আকৌ ইয়াৰ কথাই কৈছিলোঁ ই কেলে থিয়েটাৰ কৰে আকৌ ঐ কথা পাতি থাকোঁতে তোক বহিবলৈ ক'বলৈকে পাহৰিলোঁ বহ ভালে আছ অঁ ভাল তইতো চিনি পাৱ ইয়াক ন হেৰি হ'ল এই ই আহিলে মানে কথাটো এতিয়া আমাৰ সেইটো কথা পিছত পাতিম আৰু এইবোৰ কথা নে কি হে পিছত পাতিম আৰু এই ই আহিছিল মানে তোক কথাটো কোৱাই নাই নহয় এই ইহঁতৰ এটা NGO আছে মানে যোৰহাটত ৰক্তবীৰ বুলি এই ব্লাড ডনেট কৰে মানে বিভিন্ন ঠাইত সিহঁতৰ ল'ৰা আছে ল'ৰাখিনিয়ে তোক কণ্টেক্ট কৰি মেলি মানে বিপদত পৰিলে তোক সহায় কৰিব অকল ব্লাডেই নহয় দেই বানপানীৰ সময়তো সিহঁতি সহায় কৰে ই হ'ল তোৰ দীপক ৰাজখোৱা এই সভাপতি দেই ই মানে তোক কোৱাই নাই সেই কথাত দেই আমাৰ মাৰ যেতিয়া অসুখ হৈছিল নহয় তেতিয়া সিহঁতৰ ব্লাড গ্ৰুপটোৱে তোৰ কিমান আছিলে 7টা ন 7টা ব্লাড দি আমাক যোৰহাট মেডিকেল কলেজত সহায় কৰিছে গম পাইছ বহুত ভাল কাম ই চিনি পাই লাগিছিল মই এই নেপায় ই আচলতে সৰুৰ পৰাই ঘূৰি ফুৰে ন মোৰ ভাইটিটো ইয়াৰ ভালি এক্সিডেণ্টতো ইহঁতি বহুত সহায় কৰিছে মই কথা পাতি দিয়া নাই সেইটো কাৰণে ভাল লাগে ইহঁতক সেইটোৱে এই ইহঁতি মানে এতিয়া হেৰি কৰিব খুজিছে তোৰ প্ৰত্যেক বছৰে কৰে বাৰু প্ৰত্যেক বছৰে কৰে ফটোটো সিহঁতি দেখে কেতিয়াবা ইহঁতি 15 আগষ্টতো ব্লাড মানে কালেকশ্যন কৰে ব্লাড কালেকশ্যন কৰি মানে ব্লাড ডনেশ্যন কেম্প পাতিব কেম্প পাতি তোৰ মানে মেডিকেল কলেজত দিব ধৰি লওক অসহায় মানুহক সহায় হ'ব এইবাৰো সেই 15 আগষ্টত সেই তাৰে মানে বেনাৰ এখন মোক দিবলৈ আহিছে বেনাৰখনে মানে আমাৰ গাঁৱৰ কোনোবাই বোলে দিয়েই কিনে বহুত ডাঙৰ পদক্ষেপ বহুত ডাঙৰ ভাল কাম কৰিছে কথা এটা মই ব্লাড দিব পাৰিম নাই বাৰু ঠিক আছে তেতিয়াহ'লে মই এইবাৰ 15 আগষ্টত ময়ো ব্লাডটো দি দিম
ঠিক আছে তেতিয়াহ'লে এটা কাম কৰিবা 15 আগষ্ট দিনাখন তুমিতো দিবাই কিন্তু তোমাৰ যদি কোনোবা আছে লগৰ আছে তেতিয়া তেওঁলোককো লৈ যাব তেওঁলোকো দিব পাৰিব ময়ো দিব পৰা হৈ আছো পাৰিবি কেলে নোৱাৰিবি আকৌ তই এইটো স্বাস্থ্য যদি তই ব্লাড নিদিয় কোনে দিব কচোন পাৰিবি হে তই কাৰোবাক দিলে সহায় হ'ব মই কাৰোবাক দিলে সহায় হ'ব তেনেকৈ হ'ব নে কি কৰিম সিহঁতৰ কথাখিনি সিহঁতক ভালকৈ বুজাই দেচোন এতিয়া মানে কি হৈছে আমি 15 আগষ্টৰ দিনাখন ভাৰত স্বাধীনতা দিৱসটো সেইদিনাখন ৭৪জন স্বাধীনতা দিৱস কৰিছে আমি ইয়াৰ কাৰণে এটা পদক্ষেপ লৈছোঁ আমি ৭৪জন ডনাৰ আমি ৰেডি কৰিম সেই ডনাৰ আমি যোৰহাট মেডিকেলত মানে ব্লাডটো আমি ষ্টক ৰাখিম তাৰ পৰা আমাৰ কি কৰিম তাত যিখিনি এতিয়া নৱজাত শিশু মানে জন্ম হৈছে তেখেতসকলৰ কাৰণে আমি বিনামূলীয়াকৈ দিম মানে সম্পূৰ্ণ বৰ্তমান কি হৈছে বৰ্তমান এতিয়া কৰোণা হেৰি হৈ আছে দেখিছে মানুহবিলাক মানে ওলাবলৈ ভয় হৈছে বহুত মানুহ মানে যোৱা নাই এতিয়া আমি দেখা পাইছোঁ কি হৈছে মেডিকেলবিলাকত এই কৰোণা হেৰিৰ কাৰণে মানে মানুহ নহাৰ কাৰণে মানে বহুত ৰোগী মানে বিপদত পৰিছে সেইটো কাৰণে আমি এতিয়া এই পদক্ষেপটো মানে উচ্চাৰ কৰোঁ এইটো বৰ ভাল পদক্ষেপ লৈছে দেই ভাল লাগিলে হেৰিটো এখন বেনাৰখন দিছোঁ বাকী ইয়াতে মাৰি দিলে ইয়াতে আমাৰ গোটেই গ্ৰুপৰ লক্ষ্য উদ্দেশ্য লিখা আছে সেইখন তেতিয়া মাৰি দিলে হ'ল বাকী আমি যিখন বেনাৰ 15 আগষ্টৰ কাৰণে লগাম সেইখনটো আমি তাতে লগাম গতিকে এইখনৰ পৰা আমাৰ হেৰি কৰি পেলাই আমাৰ বস্তু তাত এইখন মানে আমি গাঁৱত লগাই দিব লাগিব ঠিক আছে আমাৰ হৈ যাব হয় নাই খালি এইটো মানে এইকাৰণে আনিছোঁ যে মানে এইখন চাই পেলাই যাতে আৰু দুজনমান নৱপ্ৰজন্মৰ দুজন যুৱক ওলাই আহে অ' ভণ্টি ঐ ক্লাছোন ইয়াৰ লগৰ NGO এটাৰ হেৰি ব্লাড দিয়াৰ কিবা কেম্প পাতিছে তোৰ যদি লগৰ কোনোবা আছে জনাই দিবিচোন দেই ঠিক আছে মই কৈ দিম বাৰু আমি মানে কি কয় আমি কৰ্ম সংস্কৃতিৰ লগতে এইদৰে আমি সমাজৰ কামো কৰি যাব লাগিব বুজিছ নে ভণ্টি তই আমাৰ লগত কিন্তু সহযোগ কৰিব লাগিব কাৰণ তই নৃত্য স্কুল আছে তোৰো বহুত চিনাকি আছে হয় নে আমি এইদৰে কৰ্ম সংস্কৃতি আৰু আগুৱাই লৈ যাব লাগিব নে কি ক হয় অঁ